ওকে আমাৰ অনলি ইয়াত আমাৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট মিডিয়াবিলাকে এইটো অকল এইটো কথা উঠালে নহ'ব। এইটো আমাৰ ষ্টেট লেভেলৰ যোনটো মিডিয়া আছে, যেতিয়া অভিনীলৰ কথা হৈছিলে দিনে ৰাতি এইটো দেখাইছিলে, দিনে ৰাতিপুৱা 12 বাজিও দেখাইছিলে। তে আজি যেতিয়া আমাৰ কাৰ্বি ভণ্টিয়ক এনেকুৱা মৃত্যু সন্মুখীন হ'ব লগা হৈছে, তেতিয়া আমাৰ ষ্টেট মিডিয়াত ক'ত গ'ল? ইয়াততো এইটো লিবাৰেল দেখুওৱা নাই, মিডিয়া নিজৰ ৰোলটো প্লে কৰা নাই। সেইকাৰণে আমি ডিমাণ্ড কৰিছোঁ আমাৰ ষ্টেট মিডিয়াবিলাককো, আপোনালোকে প্ৰপাৰ নিউজটো দেখাব লাগে। আৰু যদি আপোনালোকে ওৱান ছাইডেড নিউজ দেখাব কাৰণে আপোনালোকে নিজৰ চেনেলটো খুলিছে, তেনেহ'লে আপোনাৰ চেনেলটো বন্ধ কৰি দিয়া ভাল বুলি আমি ভাবিছোঁ। কিয়কি আপোনালোকে নিজৰ য'ত বেনিফিট আছে এইটোৱে নিউজ দেখাব। আপোনাৰ সমাজৰ উন্নতিৰ যোনটো আমাৰ ৰিয়েল ইছ্যু এইটো নেদেখালে এইটো মিডিয়াৰ একো মিনিং নাথাকিল। সেইকাৰণে আমি এপিল কৰিছোঁ আমাৰ ষ্টেট মিডিয়াবিলাকক, যাতে যেন আমাৰ ভণ্টি যোনটো মৃত্যু সন্মুখীন হ'ব লগাইছে এই কথাটো পোহৰলৈ আহে আৰু আমাৰ ভণ্টিটো জাষ্টিছ পায়। আমি ষ্টেট মিডিয়া বা আমাৰ নেশ্যনেল মিডিয়াক এইটো আমি আমাৰ ফালৰ পৰা এইটো ৰিকুৱেষ্ট থাকিল।